নমস্কাৰ। আমাৰ অসমীয়া সমাজত এটা নিয়ম আছে, আপোনালোকে জানে নাই নাজানো। ভাদ মাহত বোলে কাপোৰ ৰ'দত দিব লাগে। বাকচত বা আজিকালি বাকচত প্ৰায় কাপোৰ নথয়, গডৰেজতে বা বাকচতে য'তে নাথাকক, বোলে ভাদ মাহৰ ৰ'দত বাকচত থকা কাপোৰবোৰ ৰ'দত দিব লাগে। ময়ো সেই কাপোৰবোৰ ৰ'দত দিছিলোঁ আৰু ভাবিলোঁ আপোনালোকক মই নিজে বোৱা দুযোৰমান কাপোৰ দেখাওঁ। চাওঁচোন আহক মই বোৱা কাপোৰকেইযোৰ, আৰু মোৰ বোৱা কাপোৰকেইযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন, পাৰিছোঁনে নাই। বিশেষ মই বব নাজানো। 15-16 বছৰ পাছত তাঁত ববলৈ আকৌ পুনৰ আৰম্ভ কৰিছিলোঁ। আগতে যেতিয়া ছোৱালী হৈ আছিলোঁ, মা আৰু বাহঁতৰ লগত মই তাঁত বৈ আছিলোঁ অলপ। এযোৰ চাওক, এযোৰ মই পদ্মিনীত নুনী সূতা বৈছিলোঁ। এযোৰ মই মিচিং ষ্টাইলত অকণমান বাচিবলৈ চেষ্টা কৰিছিলোঁ। তলত এইটো ডবু আদি, এইটো অলপ এনেকৈ মিচিং ষ্টাইলত বৈছিলোঁ। মই ছাইড পাৰি দিয়া নাছিলোঁ, ছাইডত এনেকৈ বুটা দি গৈছিলোঁ। কেনেকুৱা লাগিলে এযোৰ জনাবচোন। আৰু বেলেগ এখন চাওঁ আহক। এযোৰ চাওক, এইযোৰ মই অৰেঞ্জ কালাৰৰ পদ্মিনী সূতা, আৰু এইযোৰতো মই তেনেকৈ নুনীয়ে বৈছিলোঁ, যিটো পাট নুনী হয় সেইটোৱে বৈছিলোঁ। আৰু এইবোৰ দহিও মই নিজে কৰিছোঁ, দহিবোৰ নিজে কৰিবলৈ চেষ্টা কৰিছোঁ। বিশেষ ভাল নহয়, তথাপিও কৰিবলৈ চেষ্টা কৰিছোঁ। এইযোৰ এনেকৈ বুটা দি গৈছোঁ। এইযোৰটো মই পাৰি দিয়া নাই, পাৰিবোৰ বৈ নাথাকিলোঁ আৰু এনেকৈ ছাইডত মই এনেকৈ সৰু সৰু বুটা দি গৈছিলোঁ। এইযোৰ চব কেনেকুৱা লাগিছে জনাব দেই। বিশেষ নাজানো বব, কিন্তু আপোনালোকক দেখাব মন গ'ল ভাদ মাহৰ এই কাপোৰ ৰ'দত দিওঁতে। এইযোৰ চব, এইযোৰ ৰেড কালাৰ। এইযোৰ প্ৰথম বৈছিলোঁ তিনিচুকীয়াত আহি, যেতিয়া ওচৰৰ বৌহঁতে তাঁত বৈ থাকে, মোৰ ববলৈ মন যায় আৰু সেই বৌহঁতৰ লগতে মই এযোৰ বৈছিলোঁ। এইযোৰ ৰেড কালাৰত এনেকৈ মই সৰু সৰু বুটা দিছিলোঁ, আৰু এইযোৰ মাজত মই এইটো এনেকৈ দিছিলোঁ মাজত। এইটো বুকুতে পৰে, এইটো ফুলটো আপোনালোকে জানেই। তেনেকুৱা কৰিবলৈ চেষ্টা কৰিছিলোঁ। এইখন এতিয়া মেখেলাকেইখন চাওঁচোন আহক। এইখন মেখেলাখন, এইখন মিচিং ষ্টাইলত বোৱা মেখেলাখন। আজিকালি প্ৰায় তাঁতশালটো অসমীয়া সমাজত তাঁতশালৰ হেৰাই যোৱাৰ নিচিনাই হৈছে। সেইকাৰণে যদিও টাউনত থাকোঁ কোৱাৰ্টাৰৰ ভিতৰত, তথাপিও অকণমান মই তাঁতশালখন ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, এইখন মেখেলাখন। আজৰি টাইমত কেতিয়াবা এনেই থাকি আমনি লাগে, সেয়ে এইবোৰকে কৰি থাকোঁ। ঘৰখনৰ লগৰ মেখেলাখন এখন এয়া এনেকুৱা। এই নুনী কাপোৰবোৰ পদ্মিনীত যেতিয়া নুনী বোৱা হয়, কাপোৰবোৰ পিন্ধিবলৈ বহুত আৰাম লাগে। না গৰম না ঠাণ্ডা, আপোনাৰ যেতিয়া তেতিয়াই পিন্ধি ভাল লাগে। আৰু এই বোৱা কাপোৰবোৰ এটাই লাভ আছে যে আমি বোৱা কাপোৰবোৰ ধুই প্ৰেছ নকৰিলেও কোনো দিগদাৰ নাই, আৰু এইবোৰ চিৰযুগৰ কাৰণে থাকি যায়। কিনা কাপোৰ এযোৰ আনিলে আপুনি কিনা কাপোৰযোৰ একবাৰ দুইবাৰ ধোৱাৰ পাছত আৰু কিনা কাপোৰযোৰ যিটো প্ৰথম সৌন্দৰ্য, সেইটো সৌন্দৰ্যটো হেৰাই যায়। কিন্তু বোৱা কাপোৰযোৰ আপুনি 1000বাৰ ধুলেও, বৰষুণ বতাহত পিন্ধিলেও আপোনাৰ ধুই দিলে আৰু কাপোৰযোৰ বেয়া নহয়। ধুনীয়াকৈ প্ৰেছ নকৰিলেও হৈ গ'ল, আৰু জাপি থৈ দিলে হৈ গ'ল। ৰেড কালাৰ মেখেলাখন, এইখনো এনেকৈ চিম্পুলকৈ বাচিছিলোঁ। মোৰ আজি ভিডিঅ'টো এটা কাৰণ হ'ল যে অসমীয়া সংস্কৃতিটো আমি এনেকৈ নিজেই ধৰি ৰাখিব লাগিব, নহয় জানো। সেয়েহে মই নিজে, আমি যদি প্ৰত্যেকে এনেকৈ কিছুমান কাম নিজেই সংৰক্ষণ কৰি যাওঁ, তেতিয়া আমাৰ পৰম্পৰাবোৰ নিশ্চয় হেৰাই নাযায়। পিছৰ প্ৰজন্মক আমি ক'ব পাৰিম উঘা কি, চেৰেকী কি, বা তাঁতশাল কি আছিল। সেয়া চাওক। আজিৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।